কি হৈছে মই চাওঁ আহোঁগেচোন তাইতো সংসাৰখন মই আধা ধ্বংস কৰিলোৱে পাছৰকনো চাই আহোঁগে অ' পদুমী পদুমী ঐ যদি দেখিছেনে মনালিছা আহিছে সেইযোৰ লগতে কথা পাতি পাতি মিনতিক তোৰটো তাইয়ে লগালে মিনতি তাতে বুঢ়ী হৈ থকা নাই জানো ঘৰতে এতিয়া আকৌ নতুনকৈ লিংক লগাইছে হ'ব পায় সেইকাৰণে তাই আমাৰ ঘৰলৈ আহিছে চাগে হে তইনে এইবোৰ কিনো কথা কৈ আছ বাৰু ক'লে বেয়া পালে নহ'ব নহয় তহঁতৰ মতা মানুহবোৰক অকণো বিশ্বাস কৰিব নোৱাৰি নাই নাই তেনেকুৱা একো নহয় অ' এজনী বিয়া পাতি মই যি পালো আৰু নকৰোঁ আৰু মিনতিক আনিয়ে মই পালোঁ আৰু তহঁত দুজনীয়ে মোৰ সুখী সংসাৰ আৰু নালাগে মোক মতা নাইকিয়া হ'লেনো কি কথা পাতি আছে বহি পেলাই গৰমখনত তই আমাৰ সুখৰ সংসাৰত সোণ চেতিয়ালি নহয় তাকে মাতি আছো বহিয়া উঠ বহে যা পদুমী তোৰ সংসাৰখন কেনেকুৱা চলিছে সংসাৰনো কেনেকুৱা চলিব মনালিছা টেটুত লগাই দিলি নহয় মিনতি এতিয়া মোৰ সংসাৰ ভালকে চলিব নেকি তাহে সংসাৰ ভালকে চলিব কথা এটা কওঁ বেয়া নাপাবি আকৌ মই তোৰ টেটুত সেইজনী লগাই দিয়া নাই নহয় তোৰ মতা চৰিত্ৰ বেয়া কাৰণেহে তেনেকে ক'লে নহ'ব গম পাৱনে মই মানি লৈছো চেনিবা মতা মানুহবোৰ বেয়া তথাপিতো তইতো জানো তইহে তাইক ইমান চল দিবি হ'ব তাতে সেইবোৰ হোৱা কথা হ'ল আৰু এতিয়া হাঁহিও ৰাজি বাহিৰেও ৰাজি আৰু এনেকেই থাকিব লাগিব এনেকেই জীৱন কটাব লাগিব যাই দে চাহ একাপেকে খুৱাম খাই মনালিছা মিনতি ভাল তোৰ ভাল ভাল তোৰ ভাল হেৰিৰা কেতিয়া আহিলি অকণমান সময় হ'ল পৰা শুনিছানে এই মনালিছা আহিছে ৰ'বাচোন দেই মই অকণমান কথা পাতি লওঁ তাইৰ লগত ফোনটো কাটি নিদিবা লাগি থাকক তোৰ যে সেই ফোনত কথা পতা অভ্যাসটো নগ'লে আৰু পাই নহয় শুন আকৌ বেলেগ এটা কথা নহয় আকৌ চাওঁ ফোনটো চাওঁ ৰ দেখাম হেল্ল' শুনিছানে মই সেই তোমাৰ ফটোকপি মনালিছাক দেখাই লওঁ ৰ'বাচোন দেই অকণমান ৰ'বা অঁ ঠিক আছে অঁ ইয়াই বৰ ধুনীয়া গম পানে বডি বিল্ডাৰ হাতৰ যাই দেখিলে তো পাগল হৈ যাবি ৰ দেখাইছো সঁচাকেই ধুনীয়া পাই মোৰ ফেচবুকৰ ল'ৰা হয় জিম আছে গম পাৱ নে কিন্তু এটা কথা তই গম পাইছ নাই কি তই যে এইজনীক যে ঘৰৰ পৰা উলিয়াব পৰা নাই কেলে এইজনীক যদি মই ঘৰৰ পৰা উলিয়াই ঘৰৰ কাম কোনে কৰিব মই আজিকালি একো ঘৰৰ কাম নকৰো নহয় ধুনীয়া আকৌ ন এইফালে চাহ আকৌ উল্টাকি হ'লে চব ফোনটো বৰ ধুনীয়া মনালিছা অ' তইতো মিনতি টেটুত লগাই মোৰ সংসাৰখন ভাঙিলি এতিয়া মোৰ ভাগৰ কথাবোৰ লগাই মোক খেদিবলৈ হৈ পেলাই পাং পাতিছ অ' পদুমী চা সেইদে কথা নকবি মিনতিয়ে আমি গোটৰ লোন এটা লোৱা কথা আছে সেইবোৰে আমি পাতি আছো মিছা কথা নকবি মই এই বেৰৰ কাষৰ পৰা মই চব কথা শুনি আছো তই এতিয়া ঘৰলৈ যাগে যা আমাৰ ঘৰৰ পৰা যাগে কেহানো তই আমাৰ ঘৰলৈ আৰু নাহিবি তোৰ কাৰণে আমাৰ গোটেই ঘৰখন ভাঙি শেষ হ'ল মানুহটোৱে মোক মন নকৰা হ'ল অকল মিনতি বুলিলে বলিয়া মই বুলি দে কিহৰ কাৰণে মনালিছা আমাৰ ঘৰলৈ আহিব কিহৰ কাৰণে মনালিছা আমাৰ ঘৰলৈ ৰাখিব মোৰ ওচৰলৈ আহিছে তোৰ ওচৰলৈ আহিছে নেকি লোকৰ কথা পাতিবলৈ পাওঁ যে সেইকাৰণে চপাই আনিবি দেখিছো নহয় তোৰ ওচৰলৈ গাঁৱৰ কোনজনী পৰি আহিছে হ'ব তই লাগি থাক মই যাওঁ মনালিছা তই মোৰ ওচৰলৈ আহিছিলি আৰু তোৰ ওচৰলৈ সেই তেনেকুৱা লগনীয়া জিগনীয়া কেইজনীহে আহে মোৰ ওচৰলৈ তেনেকুৱা মানুহ নাহে হ'ব দে তোৰ ওচৰলৈ কোনকেইজনী আহে দেখিছো নহয় মই নাথাকো আকৌ তয়ে সোণৰ সংসাৰ গঢ়ি তোলচোন চাওঁ কেনেকুৱানো হয় গুচ যা তই যোৱাতে মই বিচাৰি আছিলো এতিয়া এখন ঘৰত মই ৰাজত্ব কৰিব পাৰিম তই জাননে নাজান তাই একদম দেখিছো নহয় ওচৰৰ কোনোবা মানুহে যদি মোৰ ওচৰলৈ আহিব তাই ইমান হিংসাও সিদিনাখন মনালিছা আহিছে মনালিছাকো খেদিছে সিদিনা পুলেচ আহিছে পুলেচকো খেদিছে তাই যে ইমান পেটকুলি দেখিবলৈ মন নোযোৱা হ'লে হাৰাম দাঁতিজনী শুনিছেনে যামগৈ মই মাহঁতৰ ঘৰলৈ নাথাকো মই নোৱাৰো আৰু সদায় কাজিয়া লাগি সদায় কাজিয়া মোৰ ঘোলা হৈ গৈছেগে কাজিয়া লাগি তই থাকিবি সেইজনীৰ লগত শুনিছেনে কি কৈছা যাওঁগে মই মাহঁতৰ ঘৰলৈ নাথাকো দুজনীকে চপাই আনিলি নহয় আৰু 5-6 জনীমান আনি নাযাবা কেলে যাব খুজিছা নাযাবাহে তুমি গুচি গ'লে মোৰ সংসাৰখন কি হ'ব সংসাৰ বৰ একেবাৰে বৰমতাটো ওলাইছে থাক তই তাইৰ লগত মই নোৱাৰো নাযাবা একেবাৰে ঘৈণীয়েকজনী ওলাই গৈছে যাওক সেই বুঢ়ীজনী ওলাই পেলাই দেখিবলৈ তুমি কি কথা কৈছিলা হে ঐ কাক কৰিবলৈ আহিছ মই কাৰ জিক জাননে নাজানো তই নেক্সট টাইম যদি তই মোক হাত দিয় চাই লবি মই তোক কি কৰিম তোমালোকৰ কাৰণে মোৰ আজি এই গতি হৈছে তুই যেনে কাজিয়া আহিছে কিহৰ দৰকাৰ
মই ইমান ধুনীয়াকৈ তোমালোকক মই চলাই আছো ইজনে এজনে মিলা প্ৰীতি থাকিব লাগে আৰু ইজনী কাজিয়া লাগিলে বা মই কেনেকে থাকিম বাৰু হা ৰ'বা তোমালোকক আজি মই ভালেই হ'ল দেই পদুমীয়া আকৌ মনালিছাক ঘৰৰ পৰা খেদাই পঠিয়াই যাওঁ অ' মিনতি অ' মনালিছা এইফালে আছে ঐ ডাঙৰজনী পৰা পঠিয়ালি অ' ভালেই হ'ল সেইজনী গ'ল গম পাওঁ নে সেইজনী থকাৰ কাৰণে মোৰ একদম মূৰৰ চুলি ডাল ডাল কৰে নহয় আমি ভিতৰত দুজনী কিবা এটা বনাই খাম দিয়া খাম দিয়া